নমস্কাৰ। আবৃত্তি কৰিছোঁ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱাদেৱৰ কবিতা ভাবিবলৈ দেখোন বৰ ভয় লগা হৈছে। হৈ উপঙিব ধৰিছে মানৱীয় শব্দবোৰ। চিনাকি নৈখন ভাগৰুৱা হৈছে মৃত শব্দৰ সকৰিয়াই। কেঁচুৱা সপোনবোৰ আলৈ আথানি হৈ য'তে ত'তে সিঁচৰিত হৈ পৰিছে। কাৰ চকুলৈ চাবা, সকলোৰে চকুত সন্দেহৰ বীজ। আকাশলৈ চাবলৈ দেখোন ভয় লগা হৈছে। কোন মুহূৰ্তত কাৰ মূৰত সৰি পৰে আকাশী সৰগ। এটা সৰু বৃত্তই হৈ পৰিছে দেখোন আজিৰ হেঁপাহবোৰৰ বাসস্থান। উফ, কি এক তীব্ৰ যন্ত্ৰণাত দগ্ধ হৈ পৰিছে হেঁপাহবোৰ। যেন কুকুহা হৈ ছানি ধৰিব আকাশখন। ঠন ধৰি উঠা ভৱিষ্যতবোৰ যদিহে অন্ধকাৰ গহ্বৰলৈ গতি কৰে, ভাবিবলৈ দেখোন বৰ ভয় লগা হৈছে। ভাবিলে যদিহে মগজুৰ স্নায়ুতন্ত্ৰৰ বিজুতি ঘটে, যদিহে হৈ উপঙে মানৱীয় শব্দবোৰৰ সতে। ধন্যবাদ।